এতিয়া আমি গাইছ লিফ্টৰ পৰা নামো। অ' মাছকেইটা কি মজা লাগিছে। এইটো কি চাৰ্ক নেকি বে? হয় ছাৰ। আমাৰ উজ্জ্বল ডাঙৰীয়াই দৰ্জাখন ধুনীয়াকৈ খুলি দিছে মোৰ কাৰণে, অতি আনন্দিত। তো বাহিৰলৈ ওলাই আহিলোঁ, দৰ্জা মাৰি দিয়া। গাইজ যদি আপোনালোকে গুৱাহাটীত আহি এই পবিত্ৰ নদীখনৰ যদি দৰ্শন কৰা নাই তেনেহ'লে এবাৰ আহি এই পবিত্ৰ নদীৰ দৰ্শন কৰি যাওক। अच्छा ये छोटी गंगा का पानी इतना काला क्यों है? আৰু লগতে এই নদীত এক ডুবকি লগালৈকে আপোনালোকৰ যিমানখিনি মানে পাপ আছে চব পুণ্য হৈ যাব আপোনাৰ। দেখিছে নহয় গাইজ নদীখন, ইমান ধুনীয়া পবিত্ৰ নদী। और देखो पहली बार बिना साबुन और शैम्पू के नहा रहे हैं। একবাৰ ডুবকি মাৰি যাওক, আপোনালোকৰ জীৱনৰ যিমানবোৰ পাপ আছে নে পাপবিলাক একেবাৰতে নাইকিয়া হৈ যাব। एकदम कसम। साला छोटी गंगा बोल के नाले में कूदा दे। হেল্ল' গাইজ, তো মই বৰ্তমান চিৰিয়াখানা চাবলৈ আহিছোঁ। ভিতৰলৈ সোমাই আহিলোঁ, চিৰিয়াখানাৰ পৰিৱেশটো আপোনালোকৰ ভিতৰত যাই পেলাই দেখাই আছোঁ। গাইজ মই আহিছোঁ টিকেট কৰিবলৈ কাৰণে, তো বেক কেমেৰাত দেখাই আছোঁ। টিকেট কাউণ্টাৰ পালোঁ আহি। দেখিছে গাইজ, নগদ ধন লৈ টিকেট দিয়া নহয়। ATMটো ল'লোঁ, এতিয়া যাওঁ টিকেট কৰোঁগৈ, লাইন লৈ আছোঁ। গাইজ দেখিলে টিকেট কাটি আনিলোঁ 3জনৰ কাৰণে। এতিয়া যাওঁ ভিতৰলৈ সোমাই পেলাই। গাইজ তো আহিলোঁ সোমাই, পৰিৱেশটো দেখাই আছোঁ আপোনালোকক, বিভিন্ন ধৰণৰ বস্তু, হাতী, ঘোঁৰা, বান্দৰ, যি দেখোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তই এইফালে চা, মজা প'ষ্ট এটা দে। এই তোক ফটো উঠাই আছোঁ, প'ষ্ট এটা দে ধুনীয়াকৈ। হাৰি হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আছোঁ চিৰিয়াখানাত। ভাটৌ কি চলে ওলাই যাব বগা ময়ূৰ চৰাই, ভাল লাগিছে ন? পাখিটো মেলি দেখা ভাল লাগিলে। এতিয়া আমি যাম নাহৰ পুতুকীয়া বাঘ চাবলৈ। নাহৰ পুতুকীয়া বাঘ আছে এইফালে ওপৰত। আমাৰ পৰা ইয়াত 2 ঘণ্টামান হ'ল আমি ঘূৰি আছোঁ, বহুত বস্তু চালোঁ। বাঘ, ভালুক, গৰু, ম'হ, ছাগলী চব চালোঁ। তাৰপিছত আৰু অলপ ঘূৰোঁ, মানে হেঁপাহ পলা নাই চাই। তো আৰু অকণমান ঘূৰি পেলাই তাৰপাছত আমি ঘৰলৈ যামগৈ আৰু। নিদিয়ে নেকি? দিব, বহুত ধুনীয়াকৈ থাকে সিহঁতি। হেল্ল' ভালুক ভাই, হেল্ল'। এইটো কি বস্তু? ইয়াত আছে শগুন, হিমালয়ান শগুন আছে। দেখিছে গাইজ, হিমালয়ান শগুন আপোনালোকক দেখাই আছোঁ। অকণমান জুম কৰি দিছোঁ, দেখিছেনে গাইজ? গাইজ এতিয়া আমি দেখা পাম সিংহ, দেখাই আছোঁ আপোনালোকক। দেখিছে গাইজ, ধুনীয়াকৈ টোপনি মাৰি আছে। গাইজ তো ফাইনেলি মই দেখা পাই গ'লোঁ গড়, এশিঙীয়া গড় হয়, একদম ওচৰৰ পৰা। পহু, ভয় খাব নালাগে। ডংকি গাইজ, ডংকি দেখিছেনে? ডংকি কেনেকুৱা লাগিছে? ছাগলীৰ নিচিনা লাগিছে। এইফালে আছে শিয়াল। এইটো দেখিছে চুঁৱাৰী। এইটো হেৰিটো কিমান নিচিনা ন? থুতুৰিটো তাৰ জ্বৰটো চা না। অঁ তাৰ জ্বৰটো চা না, ডেঞ্জাৰ হৈ আছে। ঘপকে মাৰি দিব আঙুলি। ঐ ছোৱাৰীটো সৰুটো আছিলে, এইটোৱে এইটো ইমু। আপোনালোকক এতিয়া দেখাম ক্ৰক'ডাইল। এইকেইটা ঘৰিয়াল শুই আছে। আজি যিমান বস্তু দেখিছোঁ গোটেই সোপা বস্তু শুইয়ে আছে। আৰু এইকেইটা ঘৰিয়াল দেখিছে গাইজ। আপোনালোকক বেক কেমেৰাত দেখাই আছোঁ জলহস্তী। দেখিছে এইটো জলহস্তী, একদম পূৰা কিবা চুবাই আছে। গাইজ দেখিছে সাপ, ভেটি সাপ, পাইথন। এইটো মানে গাঁতৰ পিছত সোমাই আছে, সি ওলাই অহা নাই, বহুত দীঘল হয়। গাইজ এইটো বহুত ডাঙৰ হয়, পাত সি ঢাকি পেলাই উমলৈ আছে। এইটো হয় চকৰি ফেটি। এইটো
এইটো হ'ল অজয়গড় গিলাচখন পূৰা লেতেৰা হৈ আছে ধৰিব পৰা নাই মোবাইলৰ কেমেৰাত অজয়গড় জল পৰহি সেইটো পানী থাকেতো গাইজ তো ফাইনেলি অজয়গড় দেখি গ'লোঁ এইটো ওপৰত এটা আছে ওপৰত এটা আছে গিলাচখন লেতেৰা হৈ থকা কিনে ওপৰৰ পৰিৱেশটো দেখাব পৰা নাই আপোনালোকক তলত দেখাই আছোঁ দেখিছে এটাই হয় কিমান ডাঙৰ চাওক আকৌ এটা অজয়গড় দেখিছোঁ গাইজ মই আছোঁ এতিয়া চিৰিয়াখানাত বহুতখিনি চালোঁ কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো ইমানখিনিলৈ চাইছে অতি ধন্যবাদ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰটো নকৰে আপোনালোকে সেইকাৰণে নকওঁ বাৰু লাইকটো কৰি দিয়ক কমচে কম এইটো হ'ল কলা ৰাজহাঁহ গাইজ দেখিছে বান্দৰে ওকণি চাই আছে এইজনী বুঢ়ী আমি চিৰিয়াখানাৰ পৰা ওলালোঁ এতিয়া যাওঁ ঘৰলৈ এইটো লৈছোঁ আপুনি ফিক্স কওকচোন একেবাৰে কিমান দিব পাৰিব 120 দিছোঁ হ'বনে 120 হ'ব দিয়ক 120 দিছোঁ 120 পেক কৰি দিয়ক তুমি দিয়া যদি আৰু উপায় নাই তোমাক 140 ক'লো মই উপায় নাই আৰু নাই 140 নহয় নাই উপায় নাই 120 দিছোঁ দিয়ক সময় বহুত হৈ গ'ল সেইটো কাৰণে আমি ঘৰলৈ যাওঁগৈ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই